শিৱসাগৰৰ KPS চাৰিআলিৰ সন্মুখত এখন পাচলি দোকানত হয়। এই পাচলি দোকানখন এগৰাকী উদ্যমী মহিলাই তেওঁ উচ্চ শিক্ষিত হৈও তেওঁ পৰিয়াল পোহপাল দিবৰ কাৰণে তেওঁ এখন পাচলি দোকান দি আহিছে। বাইদেউগৰাকী তেওঁ স্বামী ইতিমধ্যে এই সংসাৰ নাই, তেওঁ বিভিন্ন সংগ্ৰাম কৰি তেওঁ ছোৱালীজনীক পঢ়াই এখন পাচলি দোকান দি তেওঁ জীৱিকা উপাৰ্জনৰ পথ হিচাপে পাচলি দোকান দি তেওঁ ছোৱালীজনীক পঢ়াই আহিছে। বাইদেউ আপোনাৰ ঘৰ ক'ত? মোৰ ইয়াতে বাইদেউ। অঁ, আপোনাৰ কিমান দিন হ'ল পাচলি দোকানখন দিয়া? কেইবছৰ হ'ল বাইদেউ? এই ইয়াতে দি আছে। ল'ৰা ছোৱালী কিমান আপোনাৰ? দুজনী ছোৱালী। অঁ, আৰু আপুনি এই পাচলি দোকানখনৰ ওপৰতে নিৰ্ভৰ কৰি ছোৱালীজনী পঢ়াই আত্মনিৰ্ভৰশীল হৈ আছে। অঁ, আৰু চৰকাৰৰ পৰা কিবা সাহাৰ্য পাইছে নাই আপুনি? অৰুণোদয় আঁচনিৰ পৰা ধৰি বাকী কিবা আঁচনিবোৰ পাইছে নাই আপুনি? ৰেচন কাৰ্ড আছে। অঁ, আঁচনি পাইছে নাই? অৰুণোদয় আঁচনি পাইছে নাই? অৰুণোদয় আঁচনিটো গৈছোঁ দিছোঁ, কিন্তু পোৱা আহিব বুলি কৈছে আৰু। অঁ, এবাৰ পাব। অঁ, ইয়াত আৰু কিছুমান সামগ্ৰী দেখিবলৈ পোৱা গৈছে। তলতো কিছুমান সামগ্ৰী তেওঁ বিকিছে। বাইদেউ এইখিনি কিনো? পেকেটত কি আছে আপোনাৰ? পেকেটত দোকান শিলিখা আৰু আমলখি, শুকান আমলখি, কলখাৰ, বটলত কলখাৰ থৈছোঁ, জামুকৰ ৰস। এইবোৰ মৌজোল আছে, লোকেল মৌজোল। জামুকৰ ৰস। অঁ, জামুকৰ ৰস। অঁ, খৰিচা। মণি চাউলৰ গুটি। যিমানবিলাক নেচাৰেল আইটেমছ আছে এইবিলাক কাষ্টমাৰ বিচাৰে ন, আজিকালি চব অৰ্গেনিক আৰু সেইবিলাক বিচাৰেও আৰু আহে। হয়, ইয়াত একেবাৰে ফ্ৰেছ লোকেল শাক পাচলিসমূহ ইয়াত ফ্ৰেছ শাক পাচলি ইয়াত পোৱা যায়। উচ্চ শিক্ষিত হৈও তেওঁ ধুনীয়াকৈ এখন লোকেল ফ্ৰেছ শাক পাচলি তেওঁ বিক্ৰী কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে। বাইদেউগৰাকীয়ে কোৱা শুনিবলৈ পাইছোঁ, বাইদেউগৰাকীয়ে ধুনীয়া ইংলিছো কয়। বাইদেউ আপুনি উচ্চ শিক্ষিত হৈও ধুনীয়াকৈ এখন পাচলি দোকান দি এয়া KP চাৰিআলি নিচে কাষতে থকা মানে ট্ৰেফিক পইণ্টৰ একেবাৰে ওচৰতে থকা দোকান খুলি আপুনি ধুনীয়াকৈ আত্মনিৰ্ভৰশীল হৈ আছে। আপুনি কি ক'ব? অকণমান ইংলিছ কৈ দিয়কচোন। ক'বলগীয়া একো নাই। থেংক ইউ, এটা কথা কওঁ, থেংক ইউ ভেৰি মাছ নিউজ চেনেল ফৰ ছাপৰ্টিং আছ। এণ্ড মোৰ বহুখিনি কাষ্টমাৰ আপোনালোকৰ পৰা মানে আহিলে আৰু অলপ আপোনালোকে মানে দোকানখন যেন পপুলাৰ কৰিলে ফৰ দিছ থিং। থেংক ইউ ভেৰি মাছ। এণ্ড উই আৰ আৰু কি ক'ম আৰু থেংক ইউ শিৱসাগৰ, থেংক ইউ আছাম, আৰু উই ৱান্ট জাষ্টিছ ফৰ